নমস্কাৰ প্ৰিয় দৰ্শকসকল, আছামী জিকে অফিচিয়েল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ য'ত যোৱা 24 তাৰিখে অনুষ্ঠিত হোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ অসমীয়া বিষয়ৰ যিখন প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতখনৰ 50টা কুৱেশ্যন আৰু লগতে এনচাৰখিনি আলোচনা কৰিছিলোঁ। ভিডিঅ'টোত বহুতো ভাইটি ভণ্টিসকলে কমেণ্ট কৰিছে যে পাছৰ কুৱেশ্যন এনচাৰখিনিও তেওঁলোকক দিব লাগে, গতিকে মই আজি তোমালোকৰ বাবে বাকী 50টা কুৱেশ্যনৰ এনচাৰখিনি লৈ আহিছোঁ। গতিকে ভিডিঅ'টো পলম নকৰি আহাচোন আমি পাছৰখিনি কুৱেশ্যন এনচাৰ চাওঁ। 51টোত সুধিছে, সূৰ্যশ্বৰী দৈৱজ্ঞই তলৰ কোনখন পুথি ৰচনা কৰিছিল? ইয়াতো 4টা অপশ্যন দিছে: দৰং ৰাজবংশাৱলী, ত্ৰিপুৰা বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, গোবিন্দ বংশাৱলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দৰং ৰাজবংশাৱলী। 52টোত সুধিছে, অসমীয়া ব্যাকৰণ প্ৰণেতা মিছনেৰীজন। ইয়াতো 4টা অপশ্যন দিছে: মাইলছ বনছন, নাথান ব্ৰাউন, উইলিয়াম ৰবিনছন, একে গাৰ্নি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, নাথান ব্ৰাউন। 53 প্ৰশ্নটোত সুধিছে, অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা? 10টা, 7টা, 8টা নে 11টা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এনচাৰ চি, 8টা। 54টোত সুধিছে, কবিতা হৈছে জীৱনৰ সমালোচনা, পয়েট্ৰি ইজ ক্ৰিটিচিজম অফ লাইফ। এই উক্তিটো কোনে কৈছিল? জনছনে, মেথিউ আৰ্নল্ড, কলেৰিজ, ৱৰ্ডছৱৰ্থ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, মেথিউ আৰ্নল্ড। 55টোত সুধিছে, ধ্বনি বিজ্ঞানৰ ভূমিকা গ্ৰন্থখনৰ লেখক কোন? ইয়াত গোলোকচন্দ্ৰ গোস্বামী, ৰমেশ পাঠক, নগেন ঠাকুৰ, লীলাৱতী শইকীয়া বৰা 4জনৰ নাম দিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ, গোলোকচন্দ্ৰ গোস্বামী। 56টোত সুধিছে, খাৱন, ৱন আদি শব্দৰ লগত সংযোগ হোৱা অন প্ৰত্যয়টো হৈছে তদ্ধিত প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয়, কীট প্ৰত্যয় নে পৰ প্ৰত্যয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, কীট প্ৰত্যয়। 57টোত সুধিছে, ক্ৰিয়া ৰূপৰ পাছত যিবোৰ প্ৰত্যয় যোগ কৰি কোনো এটা কামৰ পূৰ্ণ সমাপ্তি, নিশ্চয়তা, সন্দেহ, সম্ভাৱনা আদি বুজোৱা হয়, সেই প্ৰত্যয়বিলাকক কি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিছে: অনিৰ্দিষ্টতাবাচক প্ৰত্যয়, জোৰবাচক প্ৰত্যয়, স্বাৰ্থিক প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, স্বাৰ্থিক প্ৰত্যয়। 58টোত সুধিছে, এৰ ধ্বনিগুণ হৈছে নিম্ন প্ৰান্তীয় বিবৃত, উচ্চ প্ৰান্তীয় বিবৃত, মধ্য প্ৰান্তীয় বিবৃত নে ওপৰৰ এটাও নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, মধ্য প্ৰান্তীয় বিবৃত। 59টোত সুধিছে, যান্ত্ৰিক শব্দটোত গুৰু শ্বাখাঘাত কোনটো অক্ষৰত পৰিছে? আদি অক্ষৰত নে দ্বিতীয় অক্ষৰত, আদি আৰু দ্বিতীয় দুয়োটা অক্ষৰত নে শব্দটোৰ গুৰু শ্বাখাঘাত নাই? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, আদি আৰু দ্বিতীয় অক্ষৰত গুৰু শ্বাখাঘাত পৰিছে। 60ত সুধিছে, এ শব্দ বিভক্তি সম্পৰ্কিত অসমীয়া ভাষাৰ কাৰক। সুধিছে কৰ্মকাৰক, নিমিত্ত কাৰক, অপাদান কাৰক, অধিকৰণ কাৰক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অধিকৰণ কাৰক, এনচাৰ ডি। 61 প্ৰশ্নটোত সুধিছে, উমাচলৰ শিলালিপিত উল্লেখ পোৱা ৰজাজনৰ নাম। 4টা অপশ্যন দিছে: ভাস্কৰ বৰ্মা, ধৰ্মপাল, সুৰেন্দ্ৰ বৰ্মন আৰু ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, সুৰেন্দ্ৰ বৰ্মা। 62 প্ৰশ্নটোত সুধিছে, তলৰ গ্ৰন্থকেইখনৰ প্ৰকাশৰ চন অনুসৰি শুদ্ধ ক্ৰমটো সজোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, অসমীয়া প্ৰাচীন লিপিখন আটাইতকৈ পুৰণি, তাৰ পাছতে অসমীয়া লিপি, তাৰ পাছত প্ৰাচ্য শাসনাৱলী, তাৰপিছত অসমীয়া লিপিতত্ত্বৰ অধ্যয়ন। ইয়াৰে শুদ্ধটো হ'ব চি। তাৰ পাছত 63টোত সুধিছে, উক্তি অসমীয়া ভাষাৰ লিংগ আংশিকভাৱে ব্যাকৰণগত। তাৰপিছত যুক্তিটো কৈছে, অসমীয়া ভাষাৰ লিংগৰ পৰিৱৰ্তনত ব্যাকৰণগত নিয়ম মানি চলা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি, উক্তিও শুদ্ধ, যুক্তিও শুদ্ধ। 64 নম্বৰ কুৱেশ্যনটোতো উক্তি যুক্তি দিছে। ইয়াৰে প্ৰথমটো উক্তি দিছে, অসমীয়া ভাষাত ব্যৱহৃত নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰে নতুন শব্দ গঠন কৰে। যুক্তিটো দিছে, নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ ৰূপ সাপেক্ষ। ইয়াৰে শুদ্ধ, ৰূপ সাপেক্ষ নহয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি,
উক্তি অশুদ্ধ যুক্তিও অশুদ্ধ 65 কুৱেশ্যনটোত সুধিছে কাকনো বুলিবা ককা আটাইৰে দাড়ি চুলি পকা এই খণ্ড বাক্যটিৰ অৰ্থ হৈছে সকলো একে ব্যতিক্ৰম নাই ইয়াত সকলোৱে বুঢ়া কোনো ডেকা নাই ইয়াত ককা ভিন্ন সম্বন্ধৰ কোনো নাই সকলো মানুহে ককা হ'বৰ যোগ্য ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ সকলো একে ব্যতিক্ৰম নাই 66 কুৱেশ্যনটোত কৈছে ক স্তম্ভৰ লগত খ স্তম্ভৰ বিষয়বোৰ মিলাই এ বি চি ডিৰ বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ইয়াত ক স্তম্ভত কেইজনমান লেখকৰ নাম দিছে আৰু খ স্তম্ভত লেখক কেইজনৰ গ্ৰন্থ কেইখনৰ নাম দিছে আৰু মিলাবলৈ দিছে সুনীতি কুমাৰ চেটাৰ্জীৰ গ্ৰন্থখন হৈছে দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ দ্য বেংগলী লেংগুৱেজ তাৰপিছত উপেন্দ্ৰনাথ গোস্বামীৰ গ্ৰন্থখন হৈছে এ ষ্টাডি অন কামৰূপী এ ডাইলেক্ট অফ আছামিজ বাণীকান্ত কাকতিৰ গ্ৰন্থখনৰ নাম হৈছে আছামিজ ইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট তাৰপাছত দেৱানন্দ ভৰালীৰ গ্ৰন্থখনৰ নাম হৈছে এ ষ্টাডি অফ ফনলজি এণ্ড ভকেবুলাৰী অফ দ্য আছামিজ লেংগুৱেজ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি 67 নম্বৰ কুৱেশ্যনটোতো ক স্তম্ভৰ লগত খ স্তম্ভৰ বিষয়বোৰ মিলাবলৈ দিছে আৰু ইয়াতো কেইজনমান লেখক আৰু গ্ৰন্থৰ নামৰ সৈতে মিলাব দিছে গোলোকচন্দ্ৰ গোস্বামীৰ গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ব্যাকৰণ প্ৰৱেশ উপেন্দ্ৰনাথ গোস্বামীৰ গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষাৰ ব্যাকৰণ লীলাৱতী শইকীয়া বৰাৰ গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষাৰ ৰূপতত্ত্ব আৰু ৰমেশ পাঠকৰ গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষাৰ ইতিহাস গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এনচাৰ বি 68 কুৱেশ্যনটোতো ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ইয়াত ক স্তম্ভত কৈছে এটোত বাগিন্দ্ৰিয় হৈছে ধ্বনিতত্ত্বৰ লগত জড়িত তাৰপাছতে শব্দ গঠনটো হৈছে ৰূপতত্ত্বৰ লগত জড়িত তাৰপিছত ৰূপান্তৰ উৎপাদক ব্যাকৰণ এইটো হৈছে ব্যাকৰণ তত্ত্বৰ লগত জড়িত আৰু শব্দাৰ্থগত মূল্য এইটো হৈছে শব্দাৰ্থ তত্ত্বৰ লগত জড়িত গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এনচাৰ এ ঠিক সেইদৰে 69 কুৱেশ্যনটোত সুধিছে কোনো এটা ভাষাৰ ধ্বনিৰ প্ৰাবল্য দীৰ্ঘত্ব আদি ধ্বনিৰ ভৌতিক গুণ সম্পৰ্কে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আলোচনা কৰা হয় উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানত তৰংগ ধ্বনি বিজ্ঞানত শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানত নে ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি তৰংগ ধ্বনি বিজ্ঞানত এই সম্পৰ্কে আলোচনা কৰে তাৰপিছতে 70 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰাকৃত সাহিত্য গ্ৰন্থখনৰ লেখক কোন নগেন ঠাকুৰ কেশৱানন্দ দেৱগোস্বামী সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু ডিটোত কৈছে উপেন্দ্ৰনাথ গোস্বামী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী 71টোত সুধিছে বাক্যৰ অভিকেন্দ্ৰিক গঠন আৰু আন্তঃকেন্দ্ৰিক গঠন এই দুটাৰ বিষয়ে প্ৰথম কোনে আলোচনা কৰিছিল ইয়াত চাৰিটা অপশ্যন দিছে নিডা ব্লুমফিল্ড হেৰিছ চমস্কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি ব্লুমফিল্ডে প্ৰথম আলোচনা কৰিছিল 72 নম্বৰ কুৱেশ্যনটোত সুধিছে শংকৰদেৱে ৰচনা কৰা অন্তিম নাটকখন পাৰিজাত হৰণ ৰাম বিজয় পত্নীপ্ৰসাদ কালীয় দমন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি ৰাম বিজয় নাটকখন শংকৰদেৱৰ অন্তিমখন নাটক 73 কুৱেশ্যনটোত সুধিছে কবিৰাজ চক্ৰৱৰ্তীৰ পৃষ্ঠপোষক ৰজাজন কোন ইয়াত চাৰিজন ৰজাৰ নাম দিছে গদাধৰ সিংহ শিৱ সিংহ আৰু লক্ষ্মী সিংহ আৰু ৰুদ্ৰ সিংহ আচলতে কবিৰাজ চক্ৰৱৰ্তীয়ে শিৱ সিংহ আৰু ৰুদ্ৰ সিংহ দুয়োজন ৰজাৰ পৃষ্ঠপোষকতাতে সাহিত্য ৰচনা কৰিছিল পিছে তেওঁ শিৱ সিংহৰ পৃষ্ঠপোষকতাত বেছিকৈ সাহিত্য ৰচনা কৰাৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি শিৱ সিংহ 74 কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া অমৃতাক্ষৰ চন্দ্ৰৰ কাব্যখন কোনখন মেঘনাদ বধ কাব্য অভিমন্যু বধ কাব্য বিত্ৰাসুৰ বধ কাব্য নে শুকনিৰ প্ৰতিশোধ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অভিমন্যু বধ কাব্য এখন ৰমাকান্ত চৌধুৰী আছিল 75 কুৱেশ্যনটোত সুধিছে গৰিয়সীৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন ইয়াত চাৰিটা অপশ্যন দিছে হোমেন বৰগোহাঁই ভৱেন্দ্ৰনাথ শইকীয়া তিলক হাজৰিকা চন্দ্ৰপ্ৰসাদ শইকীয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি চন্দ্ৰপ্ৰসাদ শইকীয়া 76 কুৱেশ্যনটোত কৈছে সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলাই তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব লিখা
ইয়াত এটোত কৈছে চিকন সৰিয়হৰ গীত, এইটো হৈছে বেলাত। তাৰপাছত ৰাতিখোৱা সম্প্ৰদায়ৰ গীত, এইটো হৈছে চিয়া গীত। কছাৰীসকলৰ ধৰ্মমূলক গীত, সেইটো হৈছে হাইদাং গীত। আৰু কামৰূপৰ বিয়াৰ জোৰাৰ নাম, এইটো হৈছে খিচা গীত। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি। 77 কুৱেশ্যনটোত কৈছে জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেহি নাহিকে উপাম ভতিমাটি কি ভতিমা? 4টা অপশ্যন দিছে, মুক্তিমংগল ভতিমা, দেৱ ভতিমা, ৰাজ ভতিমা আৰু গুৰু ভতিমা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি, গুৰু ভতিমা। 78 কুৱেশ্যনটোত কৈছে সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলাই তলৰ কোনটো ক্ৰম শুদ্ধ লিখা। ইয়াত কেইজনমান লেখক আৰু লেখকৰ গ্ৰন্থৰ নাম দিছে। প্ৰথমটোত সুধিছে ৰুদ্ৰকণ্ডলী। ৰুদ্ৰকণ্ডলী গ্ৰন্থখনৰ নাম হৈছে হাত্যকী প্ৰৱেশ। তাৰপাছত শ্ৰীধৰ কণ্ডলীৰ হৈছে কাণখোৱা। তাৰপাছত অনন্ত কণ্ডলী কোমৰ হৰণ কাব্য। তাৰপাছত পীতাম্বৰ কবিৰ উষা পৰিণয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিটো। 79 কুৱেশ্যনটোত সুধিছে বুৰঞ্জী শব্দৰ মূল কোন ভাষাৰ মূলৰ? তলত 4টা অপশ্যন দিছে, বড়ো মূলৰ, টাই মূলৰ, হিন্দী মূলৰ, ইংৰাজী মূলৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, টাই মূলৰ। 80 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন বুৰঞ্জী পদ্যত ৰচনা কৰা? ত্ৰিপুৰা বুৰঞ্জী, পাটচা বুৰঞ্জী, কলি ভাৰত আৰু তুংখুঙীয়া বুৰঞ্জী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কলি ভাৰত বুৰঞ্জীখন পদ্যত ৰচনা কৰা। শুদ্ধ উত্তৰটো চি। 81 কুৱেশ্যনটোত সুধিছে কিতাপত মঞ্জৰী কোনে লিখা? বকুল কায়স্থই, শুভঙ্কৰৰ কবি, চিলাৰায়, সুকুমাৰ বৰখাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ, বকুল কায়স্থই লিখা। 82 কুৱেশ্যনটো সুধিছে ভূগোলৰ বিৱৰণ কোনে লিখিছিল? মাইলছ বনছনে, বলদেৱ মহন্তই, নেথান ব্ৰাউনে, শ্ৰীমতী এলিজা ব্ৰাউন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি, শ্ৰীমতী এলিজা ব্ৰাউনে ভূগোলৰ বিৱৰণ লিখিছিল। তাৰপিছত 83টোত কৈছে ক্ৰান্তিৰ কবি কোন? ইয়াত অপশ্যন দিছে 4টা, ৰঘুনাথ চৌধাৰী, বিনন্দ চন্দ্ৰ বৰুৱা, ৰত্নকান্ত বৰকাকতি, দেৱকান্ত বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি, দেৱকান্ত বৰুৱা। 84টোত কৈছে তলৰ দুয়োটা অংশ মিলাই কোনটো শুদ্ধ বাছি উলিওৱা। ইয়াত শিলৰ সাঁকো দিছে প্ৰথমটো, আমি সকলোৱে জানো শিলৰ সাঁকো নামদাঙত আছে। তাৰপাছত কাৰেংঘৰ আছে গড়গাঁৱত। তাৰপিছত দেৱীদৌল আছে শিৱসাগৰত। আৰু অগ্নিগড় আছে তেজপুৰত। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ। তাৰপিছত 85টো সুধিছে জোনবিল মেলা কোন জনগোষ্ঠীয়ে অনুষ্ঠিত কৰে? কাৰ্বিসকলে, বড়োসকলে, তিৱাসকলে, মিচিংসকলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, তিৱাসকলে জোনবিল মেলা অনুষ্ঠিত কৰে। 86 কুৱেশ্যনটোত সুধিছে ভোৰতাল কোন প্ৰকৃতিৰ বাদ্য? আনদ্ধ বাদ্য, সুখীৰ বাদ্য, ততবাদ্য, ঘনবাদ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘনবাদ্য। তাৰপিছত 87টোত সুধিছে চুজে কোন জনগোষ্ঠীৰ পানীয়ৰ নাম? ইয়াত 4টা জনগোষ্ঠীৰ নাম দিছে, গাৰো, দেউৰী, আহোম আৰু মিচিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, দেউৰী। 88 কুৱেশ্যনটোত কৈছে উপন্যাস কেইখনৰ প্ৰকাশৰ সময় অনুসৰি কোনটো ক্ৰম শুদ্ধ লিখা। ইয়াত 4খন উপন্যাস দিছে আৰু উপন্যাস কেইখনৰ প্ৰকাশৰ চন অনুসৰি সজাবলৈ দিছে। ইয়াত প্ৰথমতে দিছে ভানুমতী, তাৰপিছত ফেলানী, জীৱনৰ বাটত, ডাৱৰ আৰু নাই, এইকেইখন। ইয়াৰে প্ৰথমখন হ'ব ভানুমতী, দ্বিতীয়খন হ'ব জীৱনৰ বাটত, তৃতীয়খন হ'ব ডাৱৰ আৰু নাই আৰু চতুৰ্থখন হ'ব ফেলানী। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ। 89 কুৱেশ্যনটোত এটা কবিতাৰ পংক্তি দিছে। পংক্তিটো মই পঢ়ি শুনাইছোঁ আপোনালোকক। কিহৰ দুৱাৰ, পূবৰ নে পশ্চিমৰ, নে দক্ষিণৰ যমৰ দুৱাৰ, নেহে মহাপ্ৰস্থানৰ আমন্ত্ৰণ মুখৰিত উত্তৰ পথৰ সিংহদ্বাৰ। কবিতাংশ তলৰ কোনটো কবিতাৰ বুলি সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এনচাৰ বি, আমি দুৱাৰ মুকলি কৰোঁ। এইটো দেৱকান্ত বৰুৱাই ৰচনা কৰিছিল। 90 নম্বৰ কুৱেশ্যনটোত কৈছে প্ৰকাশৰ সময় অনুসৰি কোনখন অভিধান আগলৈ আহিব। ইয়াত 4খন অভিধান দিছে, পঢ়াশলীয় অভিধান, ব্যৱহাৰিক অসমীয়া অভিধান, আধুনিক অসমীয়া অভিধান আৰু চন্দ্ৰকান্ত অভিধান। ইয়াৰ প্ৰকাশৰ চনলৈ মন কৰিলে আমি দেখিম যে পঢ়াশলীয় অভিধানখন আগলৈ আহিব, তাৰপাছতে চন্দ্ৰকান্ত অভিধানখন আহিব, তাৰপাছতে আধুনিক অসমীয়া অভিধান আৰু শেষত ব্যৱহাৰিক
অসমীয়া অভিধানখন আহিব গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিটো তাৰ পাছতে 91টোত সুধিছে উদ্ঘাটনৰ সময় অনুসৰি শিলালিপি কেইখনৰ কোনখন প্ৰাচীন চাৰিখন শিলালিপিৰ নাম দিছে নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি নিধনপুৰ লিপি উমাচলৰ শিলালিপি কানাই বৰশী বোৱা লিপি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নগাজৰি গাঁৱৰ খনিকৰ শিলালিপি এইখন হৈছে আটাইতকৈ প্ৰাচীন শুদ্ধ উত্তৰটো হ'ব এ 92 কুৱেশ্যনটোত সুধিছে নিকা অসমীয়া ভাষা গ্ৰন্থখনৰ ৰচক কোন নাহেন্দ্ৰ পাদুন ডিম্বেশ্বৰ নেওগ গোলোকচন্দ্ৰ গোস্বামী মহেশ্বৰ নেওগ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি মহেশ্বৰ নেওগৰ তাৰ পাছতে 93টোত সুধিছে তুলনামূলক সাহিত্যৰ আটাইতকৈ পুৰণি স্কুল আমেৰিকান স্কুল ফৰাচী স্কুল চীনা স্কুল ভাৰতীয় স্কুল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি ফৰাচী স্কুল হৈছে তুলনামূলক সাহিত্যৰ আটাইতকৈ পুৰণি স্কুল 94টোত কৈছে মেঘদূত কাৰ ৰচনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ কালিদাস তাৰপিছতে 95টোত সুধিছে ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্যৰ বিভাগ প্ৰথম খোলা হৈছিল কলিকতা বিশ্ববিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় যাদৱপুৰ বিশ্ববিদ্যালয়ত নে বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্যৰ প্ৰথম বিভাগ খোলা হৈছিল তাৰ পাছত 96 কুৱেশ্যনত কৈছে চিৰাজ নাটকৰ নাট্যকাৰ কোন ইয়াত চাৰিটা অপচন দিছে মিতদেৱ মহন্ত অতুল চন্দ্ৰ হাজৰিকা দুৰ্গা প্ৰসাদ মজিমদাৰ বৰুৱা শৰ্মা মই এইখিনিতে তোমালোকক এটা কথা কৈ থম আচলতে লক্ষ্মীধৰ শৰ্মাৰ এটা গল্প আছে চিৰাজ নামেৰে আৰু এই গল্পটোৰ আধাৰত কেন্দ্ৰ কৰিয়ে এখন চিৰাজ চিনেমাখন নিৰ্মাণ কৰা হৈছে আৰু ইয়াত প্ৰশ্নটোত যিহেতু নাটক বুলি কৈছে গতিকে মোৰ অলপ খেলিমেলি লাগিছে আচলতে ফণী শৰ্মাৰ চিৰাজ নামৰ এখন নাটক ৰচনা কৰিছে বুলি পোৱা যায় গতিকে তোমালোকে এইটো ভালদৰে চাই ল'বা তাৰ পাছতে 97টোত সুধিছে তলৰ কোনটো কবিতা মহেন্দ্ৰ বৰাৰ ৰচনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ 98টোত সুধিছে বাইশু উৎসৱ কোনটো জনগোষ্ঠীৰ দেউৰীসকলৰ তিৱাসকলৰ কাৰ্বিসকলৰ নে ৰাভাসকলৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি ৰাভাসকলে বাইশু উৎসৱ পালন কৰে 99টোত সুধিছে ৰঞ্জু হাজৰিকা তলৰ কোনবিধ সাহিত্য ৰচনাৰ বাবে প্ৰসিদ্ধ ৰহস্য সাহিত্য সমালোচনা সাহিত্য বিজ্ঞান সাহিত্য আত্মোৎকৰ্ষমূলক সাহিত্য ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ ৰহস্য সাহিত্যৰ লগত জড়িত ৰঞ্জু হাজৰিকা আমাৰ শেষৰটো প্ৰশ্ন হৈছে দেৱব্ৰত শৰ্মাই ৰচনা কৰা অভিধানখনৰ নাম কি ইয়াত চাৰিখন অভিধানৰ নাম দিছে অসমীয়া অভিধান অসমীয়া জাতীয় অভিধান আধুনিক অসমীয়া শব্দকোষ আধুনিক অসমীয়া ইংৰাজী অভিধান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এনসাৰ বি অসমীয়া জাতীয় অভিধানখন দেৱব্ৰত শৰ্মাই ৰচনা কৰিছিল গতিকে আজি মই এই ভিডিঅ'টিত তোমালোকৰ সুবিধাৰ বাবে আটাইখিনি প্ৰশ্নৰ লগতে উত্তৰসমূহ আলোচনা কৰিলোঁ ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু লগতে আমাৰ আছামিজ জিকে অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ